Good morning, students. Today I am going to read the lesson Sokar Mohima. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই সকাৰ মহিমা পাঠটি পঢ়িবলৈ লৈছোঁ। তোমালোকে মন দি শুনিবা। সকাৰ মহিমা, লেখক নৱকান্ত বৰুৱা। আলিবাটলৈ ওলালেই তোমালোকে অসংখ্য চকা দেখিবলৈ পোৱা। দুচকীয়া চাইকেল, তিনিচকীয়া ৰিক্সা, দুচকীয়া গৰু গাড়ী, ঘোঁৰা গাড়ী, চাৰিচকীয়া মটৰ গাড়ী, ছয়চকীয়া লৰি, এই সকলোৰে বিধে বিধে চকা। উটে টনা গাড়ীও আছে। আমাৰ অসমৰে মিচিং আৰু দেউৰীসকলে ধান আনিবলৈ হাতী ব্যৱহাৰ কৰে। ৰেল লাইনৰ ওপৰেদি যোৱা কেৰেলোৱাৰ ঠেঙৰ দৰে অসংখ্য চকা থকা ৰেলগাড়ীও নিশ্চয় দেখিছা। এয়া হ'ল চকাৰ এক প্ৰকাৰৰ ব্যৱহাৰ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াত লেখকে কৈছে যে চকাৰ বিভিন্ন প্ৰকাৰৰ ব্যৱহাৰ। আমি যেতিয়া বাটত ওলাওঁ তেতিয়া আমি বিভিন্ন প্ৰকাৰৰ চকাৰ ব্যৱহাৰ দেখিব পাওঁ, যেনে চাইকেলত, মটৰ চাইকেলত, গাড়ীত, হয়নে? ইয়াৰো উপৰি কৈছে যে অসমৰ মিচিং আৰু দেউৰীসকলে ধান আনিবলৈ হাতী ব্যৱহাৰ কৰে। আকৌ আমি ৰেলগাড়ী দেখিছোঁ। ৰেলগাড়ীটো কি হয়? বহুত অসংখ্য, হয়নে? ৰেলগাড়ী চকাবিলাক বহুত থাকে। এতিয়া চোৱা, কুমাৰৰ চাক দেখিছানে নাই? চকৰিটোৰ মাজতে মাটিখিনি থৈ চকৰিটো ঘূৰাই দিয়ে। আলফুলকৈ আঙুলিৰে মাটিখিনি হেঁচি কুমাৰে চৰু, কলহ, ফুলৰ টাব আদি সাজে। এয়া আৰু এক প্ৰকাৰ চকাৰ ব্যৱহাৰ। এতিয়া আমি কুমাৰ দেখিছোঁ, হয়নে? কুমাৰে কি কৰে? মাটিৰ বাচন তৈয়াৰ কৰে। প্ৰথমতে কুমাৰে মাটিখিনি চকা এটাৰ ওপৰত মাটিখিনি থৈ দিয়ে। তাৰ পাছত চকাটো ঘূৰাই ঘূৰাই বিভিন্ন আকৃতিৰ বস্তু সৃষ্টি কৰে বা সাজে। এয়া হৈছে চকাৰ এটা ব্যৱহাৰ। যঁতৰ নেদেখা কোনোবা আছানে? যঁতৰত দেখিবা চকাৰ আৰু এক প্ৰকাৰৰ ব্যৱহাৰ। শিৰ কটা চকৰিটোৰ পৰা বটিয়া লগাই দুটা কাঠিৰ মূৰত থকা শলাডাল ঘূৰোৱা হয়। সেই ঘূৰি থকা শলাডালৰ আগত লগাই সূতা কাটে, মহুৰা ফুৰায়। যঁতৰেৰে সহজ আৰু সৰু আকৃতিৰ হ'ল টাকুৰিটো। যঁতৰৰে সহজ আৰু সৰু আকৃতিৰ হ'ল টাকুৰিটো। টাকুৰিৰে এৰী বা কপাহৰ সূতা কাটে, সূতা পকায়। এতিয়া তোমালোক আটাইয়ে যঁতৰ দেখিছা নিশ্চয়। যঁতৰটো কেনেকুৱা বাৰু? যঁতৰটো এফালে সূতা ঘূৰাই থাকে আৰু এটা চকা এটা দি হাতেৰে ঘূৰাই থাকিব লাগে। নিশ্চয় দেখিছা। তো যঁতৰটো হৈছে তাঁত বোৱাৰ এটা সঁজুলি বুলি ক'ব পাৰি, কিয়নো তাঁত ববলৈ আমাক সূতা লাগে আৰু সেই সূতাবিলাক যঁতৰত কটা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পাৰিলে তোমালোকে যঁতৰৰ বিভিন্ন অংশবিলাকৰ নাম আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে জানি থবা। ঘড়ীৰ ভিতৰখন দেখিছানে? দেখিবা সৰু ডাঙৰ বহুতো চকা বা চকৰি। খেনুৰ ঘেৰটোত খাজ কটা, খেনুৰ বা মাজৰ ডিলাডালত। সেই খাজে খাজে খাপ খাই লাগি থকাৰ বাবে এটা চকা ঘূৰিলে আনটো চকা ঘূৰে। ডাঙৰবোৰ লাহে লাহে আৰু সৰুবোৰ খৰকৈ। সেইবোৰে জোখমতে ঘূৰি সময়মতে কাটা কেইডাল ঘূৰাই দিয়ে। এতিয়া ঘড়ী কথা কৈছে। ঘড়ী এটা খুলিলে দেখিবা যে ঘড়ীটোৰ ভিতৰত সৰু ডাঙৰ বহুত চকৰি থাকে বা চকা থাকে। কিন্তু এই চকাবিলাক আমি দেখা সাধাৰণ চকাৰ দৰে নহয়। এই চকাবিলাক অলপ কাটা টাইপৰ থাকে আৰু এনেদৰে সিহঁতক ইটোৰ লগত সিটো খাপ খুৱাই লগোৱা হয়, যাতে এটা চকা ঘূৰিলে আনটো চকাও ঘূৰি যায়। এই সৰু বৰ চকাবিলাকৰ কাৰণেই আমাক ঘড়ীটোৱে সময়মতে সময় দেখুৱায়। সেইদৰে ধানকল, ভাপকল, ৰেল, এৰোপ্লেন, মটৰ, মুঠতে যিমান ইঞ্জিন আছে সকলোতে আছে সৰু ডাঙৰ বহুতো চকা বা চকৰি। ইঞ্জিন চলা মানেই চকৰি ঘূৰা।
উমিয়ামৰ জলবিদ্যুৎনো কেনেকৈ হয়? পানীৰ সোঁতে চকৰি ঘূৰাই দিয়ে। সেই চকৰিয়ে ঘূৰাই বিজুলী শক্তি ওলোৱা ডাইনামো বা জেনেৰেটৰ। ইয়াত কৈছে যে যিকোনো ইঞ্জিন চলা মানেই হৈছে চকৰি ঘূৰা। যিকোনো ইঞ্জিন বা ফেক্টৰীত যিকোনো মেচিন যেতিয়া চলে তাত এটা চকৰি ঘূৰে, সেইবাবে সেই মেচিনটো চলি উঠে বুলি কৈছে। ঠিক তেনেদৰে জলবিদ্যুৎনো কেনেকৈ উৎপন্ন হয় সেই বিষয়েও ইয়াত লেখকে বুজাই দিছে। আজি যদি কোনোবাই হঠাৎ চকৰিবোৰ নাইকিয়া কৰি পেলাই কি হ'ব? পানীত চলিব অকল নাও আৰু ভেলা। জাহাজত যে চকৰি আছে, মানে কৈছে যে জাহাজবিলাক চলিবলৈও চকৰিৰ প্ৰয়োজন। গতিকে যদি চকৰি নাথাকে বা চকা নাথাকে তেতিয়া পানীত কেৱল নাও বা ভেলাহে চলিব। আলিবাটত কোনো গাড়ী নাথাকিব। যদি চকা নাথাকে গাড়ীবিলাক কেনেকৈ যাব? সেয়েহে গাড়ীও নাথাকিব। মানুহে হয় খোজ কাঢ়িব লাগিব নহ'লে দোলাত উঠিব পাৰিব। গতিকে আমি চকা নাথাকিলে চাইকেল চলাব নোৱাৰিম, মটৰ চাইকেল চলাব নোৱাৰিম, গাড়ী চলাব নোৱাৰিম। গতিকে তেতিয়া আমি কেনেকৈ অহা যোৱা কৰিব লাগিব? খোজেৰে নতুবা দোলাত। সূতা কল বা যঁতৰ নথকা বাবে কাপোৰৰ সলনি গছৰ বাকলি পিন্ধিব লাগিব। কিমান বাজিল বুলি চাবলৈ ঘড়ীও নাথাকিব। ছপাখানা বন্ধ হ'ব। কিতাপ পত্ৰ একো নাই। সাঁচিপাতত খাগৰি কলমেৰে আখৰ লিখিব লাগিব। তো এই পেৰেগ্ৰাফটোৰ পৰা আমি গম পাইছোঁ যে যদি চকা নাথাকে আমাৰ কিমান অসুবিধা হ'ব চোৱাচোন। আমি খোজেৰে অহা যোৱা কৰিব লাগিব, কাপোৰ পিন্ধিবলৈ আমাৰ কাপোৰ নাথাকিব, তাৰপিছত সময় চাবলৈ আমাৰ ঘড়ী নাথাকিব, কিতাপ পত্ৰ নাথাকিব, আকৌ কিতাপ পত্ৰত লিখিবলৈ আমাৰ কলম নাথাকিব। মুঠতে আমি আকৌ ৬০০০ বছৰ আগলৈ ঘূৰি যাব লাগিব। অৰ্থাৎ ৬০০০ বছৰ আগতে মানুহে যেনে অৱস্থাত আছিল আমি তেনেভাৱে থাকিব লাগিব। সেইবাবেই বৃত্ত বা চক্ৰক আগৰ মানুহে ৰহস্যজনক বস্তু বুলি পূজা কৰিছিল। কাৰণ বৃত্তৰ কোনো আৰম্ভ নাই, শেষ নাই, সি অনন্ত। ইয়াত কৈছে যে আমি যদি চকা নাথাকে আমি ৬০০০ বছৰ আগলৈ ঘূৰি যাব লাগিব। মানে পুৰণি কালতকৈও আদিম যুগত মানুহবিলাকে যেনেদৰে বসবাস কৰিছিলে আমি তেনেদৰে থাকিব লাগিব। ইয়াত কৈছে যে ৬০০০ বছৰ আগতে মানুহে চক্ৰক বা চকা বা বৃত্তক পূজা কৰিছিলে। কাৰণ ইয়াৰ কোনো আৰম্ভ নাই আৰু শেষ নাই বুলি কৈছে। আমাৰ জাতীয় পতাকাটো এটা চকৰি ছবি আছে। সেইটো শৰণাৰ্থত থকা অশোক স্তম্ভৰ মূৰত থকা চক্ৰৰ আৰ্হিতে দিয়া হৈছে। আমি জাতীয় পতাকা দেখিছোঁ। আমাৰ জাতীয় পতাকাটো এটা অশোক স্তম্ভৰ চক্ৰ আছে, হয়নে? গতিকে চক্ৰৰ কিমান মহত্ব আছে আমি ইয়াৰ পৰাই ধৰিব পাৰোঁ। চকৰি বা চকাৰ আৱিষ্কাৰ মানুহৰ বৰ ডাঙৰ আৱিষ্কাৰ। ঘূৰণীয়া কাঠ এচটাৰ মাজেৰে শলা বা ডিলা এডাল ভৰাই ঘূৰাব পৰা বুদ্ধিটো যেতিয়া উলিয়াব পাৰিলে তেতিয়াৰ পৰাই যন্ত্ৰৰ আৰম্ভণি। চকা সজাৰ বুদ্ধিটো মানুহে নিজে উলিওৱা। প্ৰকৃতিত সিহঁতে চকা দেখা নাছিল। বহুতে ভাবে আদিম যুগত এঢলীয়া ঠাইত গছ কাটোতে একোডাল গা গছ বাগৰি অহা দেখিয়েই চকাৰ ব্যৱহাৰ সম্পৰ্কে মানুহৰ ভাৱ উপজে। গোটা ঘূৰণীয়া কাঠ বা বাঁহৰ ওপৰেদি গধুৰ বস্তু চোঁচৰাই বগৰাই নিয়াটোৱেই সম্ভৱতঃ চকাৰ প্ৰথম অৱস্থা আছিল। সেইবাবে প্ৰাচীন যুগৰ চকাবোৰ ডাঙৰ গা গছৰ পৰা কাটি উলিওৱা একোটা ঘিলাৰ দৰেহে আছিল। ধুৰা, শলা আদিৰে চকা সজাৰ নিয়ম বহুত পিছৰ। ইয়াত কৈছে কি চকৰি বা চকাৰ আৱিষ্কাৰ মানুহৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ। চকাৰ আৱিষ্কাৰ হোৱাৰ পাছৰ পৰা যন্ত্ৰৰ আৱিষ্কাৰ হৈছে বুলি
মানুহে ধাৰণা কৰে। আগতে কি হৈছিল, ডাঙৰ ডাঙৰ বস্তুবিলাক কঢ়িয়াবলৈ এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ অসুবিধা হোৱাৰ বাবে চকাৰ আৱিষ্কাৰ হৈছে বুলি ধাৰণা কৰা হয়। এতিয়া তাৰপিছৰ পেৰাগ্ৰাফলৈ আহিছোঁ। গাড়ীৰ চকা আৰু কুমাৰৰ চাক প্ৰায় সমসাময়িক বস্তু। খ্ৰীষ্ট জন্মৰ ৩,২৫০ বছৰ আগৰে পৰাই ইৰাকত কুমাৰৰ চাক ব্যৱহাৰ কৰা হৈছিল। ইজিপ্তত খ্ৰীষ্টপূৰ্ব ২৭৫০ চনৰ পৰা আৰু ভাৰতত খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰ পৰা কুমাৰৰ চাক প্ৰচলিত হোৱাৰ প্ৰমাণ আছে। সেই পুৰণি দিনতেই মানুহে জন্তুৰে টনা গাড়ীও প্ৰথমে ব্যৱহাৰ কৰে। অথৰ্ববেদত গাড়ীৰ চকাৰ শব্দৰ কথা উল্লেখ আছে। ইউৰোপীয়সকল যোৱাৰ আগতে আমেৰিকাৰ আদিম জাতিসকলে চকাৰ ব্যৱহাৰ নাজানিছিল। বস্তু কঢ়িয়াবলৈ তেওঁলোকে জন্তু ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ বাহন আছিল, যান নাছিল। লাহে লাহে গা-গছ চকলিয়াই কৰা চকাৰ ঠাই ল'লে উন্নত প্ৰণালীয়ে। নানা প্ৰকাৰৰ গাড়ী, যুদ্ধৰ ৰথ আৰু যান তৈয়াৰী হ'ল। কাঠৰ চকা ক্ষয় নাযাবলৈ ধাতুৰ ঘেৰ দিয়া হ'ল। পিছত কাঠৰ ঠাই ল'লে ধাতুৱে আৰু আৰামৰ বাবে তাত ৰবৰ ঘেৰ দিয়াৰ নিয়ম হ'ল। গতিকে লাহে লাহে কাঠৰ পৰা কিদৰে বৰ্তমানৰ চকাৰ ৰূপ ল'লে ইয়াত এই বিষয়ে উল্লেখ কৰিছে যে নানা প্ৰকাৰৰ গাড়ী, যুদ্ধৰ ৰথ আৰু যান তৈয়াৰী হ'ল। কাঠৰ চকা ক্ষয় নাযাবলৈ ধাতুৰ ঘেৰ এটা দিয়া হ'ল। চকাটো যাতে ক্ষয় নাযায়, চকাটো ঘূৰি থাকোঁতে সেইকাৰণে চকাৰ ওপৰত ধাতুৰ এটা প্ৰলেপ দিয়া হ'ল বুলি কৈছে। আৰু কাঠৰ ঠাই ল'লে ধাতুৱে আৰু আৰামৰ বাবে তাত ৰবৰৰ ঘেৰ দিয়া নিয়ম হ'ল বুলি কৈছে। চকাৰ আশ্ৰয় কৰিয়েই আমাৰ যান-বাহন, কল-কাৰখানা সকলোবোৰৰ সৃষ্টি আৰু উন্নতি হৈ বৰ্তমানৰ অৱস্থা পালেহি। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এই পাঠটিৰ পৰা গম পাইছোঁ যে চকাৰ আৰম্ভণি কেনেকৈ হ'ল আৰু এতিয়ালৈকে চকাই যি অৱস্থা লাভ কৰিছে তাৰ সেই প্ৰস্তুতিৰ বা সেই প্ৰক্ৰিয়াৰ বিষয়ে আমি এই পাঠটোৰ পৰা গম পালোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, চকা নাথাকিলে আমাৰ দৈনন্দিন জীৱনত যে বহুত অসুবিধাৰ সন্মুখীন হ'ম আমি এই পাঠটিৰ পৰা জানিব পাৰিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই পাঠটি বুজি পাইছা। তোমালোকে পাঠটি পঢ়িবলৈ যত্ন কৰিবা আৰু ভালদৰে পঢ়িবা। ধন্যবাদ।